Hello guys, good morning. My name is Shorted NP and welcome to Neha's one another vlog. আজি হৈছে মই আজি কি বাৰ বাৰু বুধবাৰ ন আজি বুধবাৰ এফালে কাম চলি আছে নাজানো কাৰ ঘৰত কাম চলিছে ঘৰ বনাই আছে তো এতিয়া যি হওঁ এতিয়া হৈছে ৰাতিপুৱা 9টা আৰু মই আজি দেৰিকৈ উঠিছোঁ 8টা বজাত উঠিছোঁ 8টা বজাত উঠি পাপাক চাহ দিলোঁ চাহ দি মই বিছনাত উঠালোঁ তাৰপিছত এনেই বিছনাত পৰি আছিলোঁ এতিয়া উঠি আহিছোঁ যে চাহ খাম বুলি ভোক লাগিছে চাহটো খাই ল'ম ভাবিছোঁ এতিয়া ভোকত মানে পেটটো কুৰমুৰাই আছে কাৰণ কালি ৰাতি মই ৰুটি খাইছিলোঁ তো ৰুটি খালে ৰাতিপুৱা উঠি ভোক লাগি যায় ৰাতিপুৱা কি মোৰ আধা ৰাতিয়ে ভোক লাগি যায় আধা ৰাতি মোৰ সাৰ পালে ভোক লাগি থাকে তো এতিয়া ৰাতিপুৱা উঠিতো আৰু এক্সট্ৰা লেভেলৰ ভোক লাগিছে মোৰ পেটটো এই ডাঙৰ তো ভোক লাগিব অলপ অলপকৈ খাওঁ মই আৰু ইয়াত পৰি গ'ল মাছ ভাজোতে তেল পৰি গৈছিলে যাৰ কাৰণে দাগ বহি গৈছে একো নাই গুচি যাব বাৰু এইটো মই প্ৰথমে গমে পোৱা নাছিলোঁ যে তেল পৰিলে নে কি পৰিলে যেতিয়া মুখ ধুব গৈছিলোঁ তেতিয়া মানে পানী মাৰোঁতে জ্বলি আছে তো মই বোলো কি হ'লনো ইয়াত মই বোলো গৰমত জ্বলিছে নেকি তাৰপাছত ৰাতি চাওঁ যে দেখোন ক'লা হৈ গৈছেগৈ তেল পৰিলে মাছ ভাজোতে তো ব'লক আজিৰ দিনটো কি কৰোঁ নকৰোঁ চাই থাকক আপোনালোকে আৰু মই চাহটো খাই লওঁ বহুত ভোক লাগিছে ব'লক চাই থাকক মই লৈছোঁ ব্ৰেকফাষ্টত লৈছোঁ ব্ৰেড জেম লগাই লৈছোঁ ব্ৰেডটোত এয়া ব্ৰেড আৰু জেম আৰু এটা কল ল'লোঁ মোৰ কল ভাল লাগে খাই মোৰ ফল মূলৰ ভিতৰত মোক দেখি পোৱা নাছিল মোৰ ফল মূলৰ ভিতৰত ভাল লাগে খাবলৈ আম তাৰপিছত কল আৰু ভাল লাগে আৰু কি ভাল লাগে তৰমুজ ভাল লাগে তাৰপিছত আৰু ভাল লাগে মোৰ কেইটামান ফল আছে কেইটামান নামটো নাজানো কি বুলি কয় খাব জানো অকল আৰু বহুত তেনেকুৱা ফল আছে মোৰ ভাল লাগে বান্ধি খাবলৈ ভাল লাগে মোৰ খোৱা নহয় আমাৰ ঘৰত নাজানোতো নানে খাওঁ মই কেতিয়াবা মাজে মাজে খাওঁ এবাৰ বছৰত এবাৰ আনিছিলে নেকি কেতিয়া আনিছিলে মই পাহৰিলোঁ ঠিক মনত নাই কিন্তু সেইটো খাবলৈ মোৰ বহুত ভাল লাগে তাৰপিছত মোৰ কি ভাল লাগে আপেলো ভাল পাওঁ মই আৰু ফল মূলৰ ভিতৰত চবতকৈ মই হেট কৰোঁ হৈছে কমলা মই একদম মোৰ পচন্দ নহয় তাৰপিছত কঁঠালটো মই মুখতে নিদিওঁ কঁঠাল মোৰ ডিঙিত মানে নোসোমাই কঁঠালটো মই বহুত বেয়া পাওঁ পকা কঁঠাল সেই চব্জি কঁঠাল নহয় পকা কঁঠালটো মই নাখাওঁ মই মুখতে নিদিওঁ এইটো মই বহুত বেয়া পাওঁ খাবলৈ খাই লওঁ ভোক কৰিব আৰু বৰ বেয়া লাগিছে ডাক্তৰ কেনেকৈ যাব মোৰ লগত এইবোৰ ইনচিডেণ্ট হৈ থাকে মুখত নহয় এয়া হাততো দাগ পৰি আছে মাছ ভাজি দেখিছে এয়া তাৰপিছত এবাৰতো দাইল পূৰণ দিব যাওঁতে পূৰণ কেৰাহীটো কলেজ আছিলে মোৰ লিক হৈ গৈছিলে মানে সেইদিনাখন কলেজলৈ তো পূৰণ দিবলৈ মই মানে শুকান জলকীয়া আৰু পাঁচফোৰণ দিছিলোঁ তাত পূৰা তেলটো গৰম হৈ আছে একদম ঠাণ্ডা দিন আছিলে আৰু মোৰ হাত মানে জলদি মোৰ হাতৰ গুটিটো লাগে কেৰাহীটো উলটি মোৰ ডাইৰেক্ট ভৰিত পৰি গ'ল তাৰপিছত ভৰিত পৰাৰ লগে লগে মোৰ মানে মই একো কৰিব নোৱাৰা হৈ গ'লোঁ পটকৈ হাতেৰে ধৰি দিলোঁ হাততো তেল লাগি গ'ল এইডোখৰ অলপ চেপেটা হৈ আছে এইডোখৰত তাৰপিছত ভৰিত মানে পূৰা একদম মানে পূৰা জ্বলি গৈছিলে আৰু ভৰিত দাগ গুচি গ'ল অলপ দাগ আছে ইমান এটা দাগ নাই মোৰ লগত একো কৈ থাকা মই গৰম পেণ্ট পিন্ধি আছিলোঁ নতুন আছিলোঁ এইটো গৰম পেণ্টটো মোৰ মানে গলি গ'ল ভাবক কিমান গৰম আছিলে তেলটো সেইদিনাখন চাগে মোৰ কলেজৰ কিবা টেষ্ট এক্সাম আছিলে নেকি তো মই তাৰপিছত তেনেকৈ গ'লোঁ ঘৰত লগাবলৈ একো নাই তো তেনেকৈ গুচি গ'লোঁ মই তাৰপিছত কলেজটো পাওঁতে নাৰিকলৰ ফাৰ্মাচী এটা আছে তাত গ'লোঁ তাত মানে মোক মানুহটোৱে বেণ্ডেজ কৰি দিলে তাৰপিছত লগাই কিবা এটা লগালে ঠাণ্ডা বহুত ভাল লাগিলে মোৰ শান্তি থাকিলে বহুতেই কাৰণে তাৰপিছত সেইটো বেণ্ডেজ কৰি দিছে তাৰপিছত মই বাৰ্ণন আনিলোঁ কমি গ'ল এতিয়া ল'লোঁ এইবোৰ কাম শেষ হৈ গ'ল এতিয়া মই হেণ্ডেলকেইটা চেনিটাইজ কৰিব লাগিব কাৰণ পাপা ভাইটি আহি সদায় ধৰে দোকানৰ পৰা আহি ডেটছ ৱাই আমি চেনিটাইজাৰ কৰি লওঁ পটাপট
আনিছোঁ এটা বস্তু দেখাম আপোনালোকক কি হয়। ফাৰ্ষ্ট এইটো চেনিটাইজ কৰি লওঁ মই দেই। বস্তুটো কি হয় মানে চেনিটাইজ কৰি লওঁ আগতে, তাৰপিছত খুলিম। এইযোৰ হৈছে জোতাযোৰ, ধুনীয়া আছে, মোৰ ভাল লাগিলে, কমফৰ্টেবল হয়। আৰু এইটো মই ঠাণ্ডা দিনৰ কাৰণেহে একচুৱেলি আনিছোঁ। মই এনেকুৱা জোতা প্ৰথম পিন্ধিম, কাৰণ মই জোতা খুব কম পিন্ধোঁ। মোৰ ভাল লাগিলে জোতাটো। আপোনালোকৰ যদি জোতাটো ভাল লাগি থাকে, মই কৈছোঁ, আপোনালোকৰ যদি এনেকুৱা জোতা ভাল লাগি থাকে তেন্তে মোক কমেণ্টত জনাই মোক ক'ব, কাৰণ মই বিক্ৰী কৰোঁ। এইটো প্ৰাইচ হৈছে অনলি অন 699, অকল 699। বহুত কমফৰ্টেবল হয় আৰু মই ভাল পাইছোঁ একচুৱেলি আনি। আপোনালোকে যদি এনেকুৱা ল'ব বিচাৰে তেন্তে মোক জনাব প্লিজ। আজি দুপৰীয়া লাঞ্চত মই বনাম ভাত কেৰেলাৰ পুৰ। তো মই ভাত কেৰেলাটো বইল কৰি লৈছোঁ আৰু ভিতৰৰ গুটিখিনি ওলাই লৈছোঁ। লগতে শুকান মাছ মই ধুই লৈছোঁ গৰম পানীত ভিজাই। আৰু ইয়াত কেৰাহীত হৈ আছে পিঁয়াজ, টমাটো আৰু জলকীয়াটো মই অলপ ভাজি লৈছোঁ পুৰৰ কাৰণে, য'ত মই ভাত কেৰেলা গুটি আৰু শুকান মাছকেইটা দি ভাজি ল'ম। ইয়াত মই হালধি, নিমখ আৰু অলপ ধনিয়া পাউডাৰহে অকল দিছোঁ। অলপ সময়ৰ কাৰণে ধুনীয়াকৈ ভাজি ল'ম, কাৰণ এইটো মই ভাত কেৰেলাৰ যিটো বইল কৰিলোঁ তাত মই পুৰ দিবলৈহে ভাজিছোঁ। এইটো মই অলপ দেৰি ঠাণ্ডা কৰি ল'ম। এতিয়ালৈকে মই ইয়াত মাছ বনাই লওঁ। এয়া ভাত কেৰেলাখিনি ভালদৰে সাৱধানে ওলাব লাগিব গুটিখিনি, কাৰণ ফাটি যোৱাৰ সম্ভাৱনা থাকে যেতিয়া বইল কৰিম আমি। তো মই ইয়াত বেচনো গুলি লৈছোঁ, বেচন আৰু চাউল গুড়ি আছে ইয়াত। অলপ নিমখ দি লৈছোঁ তাত মই। ইয়াত মই কেৰাহীটো বহাই ল'ম। মই ভাত কেৰেলাটো লৈ ল'ম আৰু তাত মই পুৰখিনি সোমাই ল'ম। অলপ অলপকৈ সোমাম, বেছি দবাই নোসোমাওঁ, নহ'লে ভাজোঁতে গৈ ভিতৰৰ পুৰ যিটো সোমাইছোঁ সেইটো ওলাই আহিব। এনেকৈ মই আটাইবোৰ ভাত কেৰেলাত এনেকৈ পুৰ সোমাই কিনে থৈ ল'ম। তাৰপিছত মই ইয়াত বেচন যিটো গুলি থৈছিলোঁ সেইটো মই দি দিম পুৰৰ ওপৰত। ভালকৈ ডিপ কৰি ল'ম, বেচনৰ ভিতৰত ডিপ কৰি ল'ম ভালকৈ পুৰটো। এনেকৈ আটাইবোৰ ভাত কেৰেলাক মই বেচন দি ডিপ কৰি ল'ম। ডিপ কৰি মই ইয়াত মোৰ তেলটো গৰম হৈ অহাৰ লগে লগে মই ইয়াত ডিপ কৰা ভাত কেৰেলাৰ পুৰটো অলপ ৰঙচুৱাকৈ ধুনীয়াকৈ ভাজি ল'ম। এয়া আমাৰ ভাত কেৰেলাৰ পুৰেদি আপোনালোকক খাই চাব, বহুত ভাল লাগে খাই।